বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছোঁ চাওক ৰাজ্যৰ কৰ্মচাৰী সকললৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকক মই পাছৰ ইনফৰমেশ্যনসমূহ স্ক্ৰীনত হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ চাওক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিসমূহ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ ৰাজ্যিক পৰ্যায়ৰ কেবিনেটত লোৱা সিদ্ধান্ত তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে এই সময়ত কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ আপোনালোকক মই জনাবলৈ লৈছোঁ ইনফৰমেশ্যনসমূহ চাওক অসম চৰকাৰৰ নতুন সিদ্ধান্তসমূহ কেবিনেট বৈঠক 28 মাৰ্চ 2025 কৃষকৰ বাবে হ'ব এইসমূহ ইনফৰমেশ্যন ধানৰ ন্যূনতম সমৰ্থন মূল্য 2550 টকা প্ৰতি কুইণ্টলত সৰিয়হৰ ন্যূনতম সমৰ্থন মূল্য 6450 টকা প্ৰতি কুইণ্টলত পঞ্চায়ত আৰু হাট বজাৰৰ বাবে ইনফৰমেশ্যনসমূহ চাব দুখীয়া ব্যৱসায়ীৰ পৰা লেচিয়ে কোনো ধৰণৰ কৰ ল'ব নোৱাৰিব হাট বজাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব কেঁচা চাহপাতৰ ইনফৰমেশ্যনটো হ'ল অহা 1 এপ্ৰিলৰ পৰা 2 বছৰলৈ কৰ মুক্ত তাৰ পিছত জনাবলৈ যত্ন কৰিছোঁ চাওক প্ৰফেশ্যনেল টেক্সৰ ওপৰত এইটো ইনফৰমেশ্যন আহিছে মাহিলি 15000 দৰমহা পোৱা লোকৰ প্ৰফেশ্যনেল টেক্স বাতিল অৰ্থাৎ যিটো কৰ্মচাৰীসকলে পি টেক্স দি থাকিবলগীয়া হয় এই পি টেক্সটো ৰেহাই ঘোষণা কৰিছে আৰু এই সিদ্ধান্তৰ ফলত 1 লাখ ৰাজ্যৰ 1,40,000 লোক উপকৃত হোৱাৰ ইনফৰমেশ্যন আহিছে তে বন্ধুসকল তাৰ পাছৰ ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিছোঁ চাওক শিশু পৰিচৰ্যা ছুটি মহিলা কৰ্মচাৰীৰ লগতে বিবাহ বিচ্ছেদ হোৱা পুৰুষ কৰ্মচাৰীও 2 বছৰৰ ছুটি পাব যদি সন্তানক পোহপাল দিব লগা হয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অৰ্থাৎ মহিলা কৰ্মচাৰীৰ সমানে পুৰুষ কৰ্মচাৰীও 2 বছৰৰ ছুটি পোৱাৰ কথা উল্লেখ কৰিছে আৰু কেবিনেট পৰ্যায়ত সিদ্ধান্ত লোৱা হৈছে বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে আৰু ইনফৰমেশ্যনসমূহ পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব